আপোনালোকে চাইছে বৰ্ণিতা ব্লগছ। আমাৰ আইনা নাই, সেইকাৰণে আমি মোবাইলত ষ্টাৰ্ট কৰি আছোঁ। আজি এখন মেলা আছে, বহুত দিন আগৰ পৰা আমি যাব ওলাইছোঁ ৰ'ব। बोला ऊपर नीचे এইটো ঢেকীয়াজুলিৰ শিঙৰি মন্দিৰ। শিৱৰাত্ৰিৰ দিনায়ে ইয়াতে মেলা হয়, ইয়াতে আমি মেলা চাব আহিছোঁ। মেইন মন্দিৰ এইটোহে, চাওক এইটো চিৰিটোত মই নামিব নোৱাৰোঁ, ইমান ওখ আৰু ইমান তলত আছে শিৱ মন্দিৰ। মোৰতো নগ'লোৱেই হয় ইমান ভিৰ থাকিলে। এইটো মায়ে মোক টানি দিব খুজি আছে, সেইকাৰণে মোক দুটাই নমাই দিলে। দুটাই লাহে লাহে নামিব, কিয় কাৰণে এই মেলাত কিমান মানুহ চাওকচোন, হাজাৰ বিজাৰ মানুহ আৰু কিমান মানুহে গাড়ীত বাইক চলাই যাব নোৱাৰে, যিমান মানুহ আমি বাইকত উঠিলোঁ। আমি নহয় অ', মইনো ক'ত উঠিলোঁ, তুমিয়ে উঠিছা। মই বাইকত উঠিলোঁ, এটা ল'ৰাই নামিলে। সেইখন বাইকত একদম আমনি লাগিছিল, সেইকাৰণে মই স্কুটিখনত উঠিলোঁ। স্কুটিখনত উঠি চলাই আছোঁ, কিন্তু মই হালিব পৰা নাই।
তাৰপিছত ঘৰুৱা মানুহটো মোক হালাই দিলে আৰু এইবিলাক আমি হাতীত উঠি আছোঁ এইটো মই তুমি অৰেঞ্জ কালাৰটোত উঠিছা ন সেয়া ইমান স্পীডত ঘূৰিছে এইখন আৰু কাৰত উঠিছোঁ ৰ'বক দেখাই আছোঁ চাই থাকক আপোনালোকে কাৰতো উঠিছা বা কাই কৰিছানো এইটো এইখন কাৰ মোৰ ভিডিঅ'টো ইয়াতে চেছ কৰিলোঁ এতিয়া আমি ঘৰলৈ যাওঁ মই বহুত কিবা কিবি কিনিছোঁ মেলাত ভিডিঅ' কৰা নহ'ল এই মানুহ হেঁচাতে সেইকাৰণে ভিডিঅ'টো ইয়াতে চেছ কৰিলোঁ ভাল লাগিছে যদি লাইক কৰিব বহুতে ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিব